गाहाय मन्त्री एबा गिबि मन्त्रियानो जा साफ्रोमबो बीजेपी दोलोनि नेमखान्थि बायदियैसो सोलिनो नांगोन। दोलोनि साफ्रोमबो मावथिफोरा नेमखान्थि बायदियै मानिना सोलिनो नांगौ। एमपि दिलीप शइकियानि गोख्रों बिबुंथि। नलबारियाव जानाय जाथायखौ लानानै आसाम रायजो बीजेपीनि आफादगिरि दिलीप शइकियानि बिबुंथि। रायजो बीजेपीनि आफादगिरि दिलीप शइकियाया गोख्रों हुमखि होदों दोलोनि साफ्रोमबो बिबानगिरिफोरखौ। बिथां दिलीप शइकियाया दोलोनि साफ्रोमबो मावथिफोरा नेमखान्थि बायदियै मानिना सोलिनो नांगौ होननानै गोख्रों रावजों बुंथिदों। भारतनि गाहाय मन्त्री एबा गिबि मन्त्रियानो जा साफ्रोमबो बीजेपी दोलोनि नेमखान्थि बायदियैसो सोलिनो नांगोन। कांग्रेस दोलोआ माखासे नेमखान्थिफोरखौ बीजेपीनिफ्राय सोलोंनो नांगौ। कांग्रेसनि आफादगिरि भूपेन बराया सिन्डिकेट नायक। बिसोरनि सिन्डिकेट खालामनाया आसामाव दासिमबो सोलिगासिनो दङ। भूपेन बरानि फारसे रायजोफोरा फोथायनाय गैलिया। बे गोख्रों बाथ्राफोरखौ खौरांगिरिफोरनि सिगाङाव एमपि दिलीप शइकियाया बुंथिदों। नंगौ, तामुलपुरनि बगाजुलियाव खुंनाय रंजालि बैसागु फोरबो फालिनाय हाबाफारियाव बाहागो लानानै बे बाथ्राफोरखौ आसाम बीजेपीनि आफादगिरि दिलीप शइकियाया बुंदों। कांग्रेस ग्रासरूटत নাই বুলি ক'লে ভুল নহয়। कांग्रेस কিছু নিৰ্দিষ্ট বিশিষ্ট কিছু অঞ্চলত এতিয়া কংগ্ৰেছক দেখা পাব। আপুনি বিটিআৰত কংগ্ৰেছৰ পতাকাখন উৰি থকা দেখা পায় নেকি আজিৰ দিনত কাৰোবাৰ ঘৰত? এনেকুৱা অসমৰ বিভিন্ন অঞ্চলত হৈ আছে। বিটিআৰত যদি 5খন জিলাত কংগ্ৰেছৰ পতাকা নেদেখে, অসমৰ বিশেষ কিছু অঞ্চল বাদ দি ক'তো কংগ্ৰেছৰ পতাকা আপোনালোকে উৰি থকা দেখা নাপায়। ভোটৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি ৰাইজক কংগ্ৰেছমুখী কৰিব চেষ্টা কৰে আৰু বিশেষভাৱে তেওঁলোকে এটা সম্প্ৰদায়ক ভোট বেংক হিচাপে লৈ আছিল ইমান বছৰ আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। তুষ্টিকৰণৰ চৰম পন্থা অৱলম্বন কৰে, বিভ্ৰান্ত কৰে। মছজিদত নামাজ বন্ধ হৈ যাব, অমুক বন্ধ হৈ যাব, আমাৰ অধিকাৰ আমাৰ আনকি কবৰস্থানো কাঢ়ি ল'ব বুলি এই ধৰণৰ কথাবিলাক কয়। মই এটা কথা আপোনাক অনুৰোধ কৰিম, এই বিষয়টো আপোনালোকে আজি অকণমান আপোনালোকে বিষয়টো প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। 1937ত নেশ্যনেল হেৰাল্ড নামেৰে যি অনুষ্ঠান হৈছিল, যি পত্ৰিকা প্ৰকাশ হৈছিল, সেই নেশ্যনেল হেৰাল্ড ক্ষেত্ৰত ইডিয়ে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গান্ধী পৰিয়াল আৰু 5টা কোম্পানীলৈ চমন জাৰি কৰিছিল আৰু তেওঁলোকৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ্ড হৈছিল। গান্ধী পৰিয়ালৰ সদস্য ৰাহুল গান্ধী আৰু মেডাম সোনিয়া গান্ধী তেওঁলোক এতিয়া বেইলত আছে। জেইলত যোৱা নাই, কিন্তু বেইলত আছে। তেওঁলোকৰ বিৰুদ্ধে ইডিৰ যিটো জাননী আৰু ইডিৰ যিটো তেওঁলোকৰ গোটেই এনকুৱাৰী, এই গোটেই বিষয়টোক লুকাবলৈ কংগ্ৰেছে আজি সমগ্ৰ দেশত তেওঁলোকে আমাক ইডিৰ প্ৰতি এটা গণতান্ত্ৰিক সংস্থাৰ প্ৰতি প্ৰশ্নবোধক চিন আনিছে। গতিকে যিটো প্ৰপাৰ্টিৰ মূল্য হয়তো 1 লাখ টকা আৰু কংগ্ৰেছ দলে সেই গোটেই প্ৰপাৰ্টিটোক হয়তো 5% বা 4%ত তেওঁলোকে নিজৰ প্ৰপাৰ্টি কৰি লোৱাৰ বাবে তেওঁলোকৰ যিটো চেষ্টা চলিছিল, তেওঁলোকৰ নামত এই নেশ্যনেল হেৰাল্ডৰ যিটো ইকুইটি তেওঁলোকৰ নামত যিটো কৰিছিল। গতিকে এই গোটেই কথাবিলাক দেশৰ ৰাইজে এতিয়া বুজিছে, জানিছে। গতিকে কংগ্ৰেছ দল কংগ্ৰেছ দলৰ যি পৰিচালনা কৰা যিটো পৰিয়াল, কংগ্ৰেছ দল এটা পৰিয়াল। এতিয়া এই পৰিয়ালটোৰ ওপৰত যেতিয়া তেওঁলোকৰ বিৰুদ্ধে ভয়াৱহ এই ধৰণৰ দেশৰ সম্পদ লুণ্ঠন লুটৰাজৰ যিটো ঘটনা পোহৰলৈ আহিছে, তাৰ কাৰণে মই কংগ্ৰেছ দলৰ প্ৰধান নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, এই কেইজন নেতা যি বেলত আছে আৰু আজি কংগ্ৰেছ দলে ওলোটাকৈ আজি গণতন্ত্ৰ বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ নামত বা গণতন্ত্ৰ শেষ হৈছে বুলি যিটো তেওঁলোকে আন্দোলন কৰিছে, তাক মই ৰাইজৰ আগত মই সন্মুখত দাঙি ধৰিছোঁ যে নেশ্যনেল হেৰাল্ড কেছত কংগ্ৰেছ দল পৰিয়াল আৰু কংগ্ৰেছ দল আৰু 5টা কোম্পানী জড়িত
আৰু তেওঁলোকৰ বিৰুদ্ধে ইডিয়ে যি গোচৰ তৰিছে সেই গোচৰৰ তদন্ত হ'ব লাগে। আৰু মই এটা কথা ক'ব বিচাৰিম, গৌৰৱ গগৈ ডাঙৰীয়া গান্ধী পৰিয়ালৰ খুব ঘনিষ্ঠ। গৌৰৱ গগৈ ডাঙৰীয়া এই সন্দৰ্ভত তেওঁ স্থিতি স্পষ্ট কৰিব। নেচাৰেল হেৰাল্ড এইটো দেশৰ সম্পত্তি, ৰাষ্ট্ৰৰ সম্পত্তি। ৰাষ্ট্ৰৰ সম্পত্তি কেনেকৈ গান্ধী পৰিয়ালৰ সম্পত্তি হ'ল? গান্ধী পৰিয়াল হাতলৈ কেনেকৈ হস্তান্তৰ হ'ল? তাৰ শ্বেয়াৰ ইকুইটি কেনেকৈ হস্তান্তৰ হ'ল? এই বিষয়ত গৌৰৱ গগৈ আৰু যদি সাহস আছে ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিব লাগে। গতিকে কংগ্ৰেছ দলৰ যি লুটৰাজ দেশৰ সম্পদৰ ওপৰত, সেয়া বিজেপি চৰকাৰে বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি বন্ধ কৰিয়ে এৰিম। বিচাৰিছোঁ 31 জানুৱাৰীত তাত পৰম্পৰাগত যি আমি যেনেকৈ ঘৰ লওঁ এটা পূজা কৰোঁ, ঘৰ লওঁ এটা পূজা কৰোঁ, ঘৰ লোৱা পূজা কৰা আৰু সিদিনাই আমি ঘৰটোত থকা, এইটো আমাৰ নিজৰ যি আমাৰ পৰম্পৰা বা সংস্কৃতিৰ কথাটো কৈছোঁ, আমি সেনেকৈ কৰি থাকোঁ। 31 তাৰিখে কেৱল মাত্ৰ পূজা বা যিখিনি আধ্যাত্মিক ধাৰ্মিক পৰ্ব আছে সেইখিনিয়ে সম্পন্ন হৈছে, কাৰ্যালয় উদ্বোধন হোৱা নাই। এইটো সম্পূৰ্ণ এটা মিছা কথা এটা মানে কোনোবাই ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে। 31 তাৰিখে ধাৰ্মিক আধ্যাত্মিক যিখিনি কৰ্ম সেইখিনিহে সম্পন্ন হৈছে। আৰু আমি যোৱাকালিহে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে আৰু আমাৰ উপস্থিতিত আমি এই কাৰ্যালয়টো বাজানী মণ্ডলৰ কাৰ্যালয়টো আমি শুভ উদ্বোধন কৰিছোঁ। মুখ্যমন্ত্ৰী অহাৰ সময়ত আমি সকলোৱে জানো যে যথেষ্ট ভিৰ হয়, কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, সাধাৰণ জনতাও আহে। কাৰ্যালয় যিটো আমাৰ চৌহদ তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল। কিন্তু যেতিয়া আমাৰ দলত এটা নিয়ম আছে, পৰম্পৰা আছে, আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে। কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত চব ঠিকে আছিল। আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ, ফিটা কাটিলোঁ, তেতিয়ালৈকেও ঠিক আছে। তাৰপিছত অলপ বেছি ঠেলা হেঁচা ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল। কিছু মানে যিটো কওঁ আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে, অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে তাত বাঁহ চাহ যদি ভালকৈ বান্ধি দিলেহেঁতেন তেতিয়া গোটেইখিনি মানুহে ধুনীয়াকৈ, মুখ্যমন্ত্ৰীটো জানেই আৰু মানুহৰ মাজত সোমাই ভাল পায়, মানুহে মুখ্যমন্ত্ৰীক ভাল পায়, মুখ্যমন্ত্ৰীয়ে মানুহক ভাল পায়। গতিকে এই গোটেইখিনি কথাত অকণমান মানে ঠেলা হেঁচা হ'ল আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ। সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। আৰু আপোনালোকৰ তাতে বোধহয় আছিল, নহ'লে আমাৰে কোনোবাই সেইটো ভিডিঅ' কৰি আছিলে, লাইভ কৰি আছিল বা ৰেকৰ্ডিং কৰি আছিলে, তাৰ পৰা আহিছে। ইয়াত লুকাবলগীয়া কথা একো নাই। আচলতে বিৰোধীৰ হাতত কোনো বিষয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বা আমাৰ বিধায়ক, আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ একতা, আমাৰ মাজত যিটো বুজাবুজি, তাত মানে লেখ মাত্ৰ তাত কোনো আমাৰ ইয়াত প্ৰভাৱ নাই। কিন্তু বজাই ভাল পায়, কিছুমানে TRPও পায়, কিছুমানে তিলটোকে তালটো কৰিও ভাল পায়। গতিকে মোৰ তাত কোনো আপত্তি নাই। কিন্তু এটা কথা স্পষ্ট, এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে এইটো মানে মৰমৰ অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। গতিকে সকলোৱে দলৰ অনুশাসন মানি আগন্তুক দিনত তেওঁলোকে দল চলাব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱেও লোৱা নহয়। গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ, ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিত মন্ত্ৰী বেলেগ,
MLA বেলেগ আৰু মানে আৰু অন্য দিলীপ শইকীয়া বেলেগ এনেকুৱা নহয় বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান একে অনুশাসন বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই কাৰণ কংগ্ৰেছৰ দিনৰে এইবিলাক বিষয় ভূপেন বৰাহাত কংগ্ৰেছ কৰি থাকোঁতে যি সিন্ডিকেট চলাইছিল তেওঁলোকে এতিয়াও ভাবে যে অসমত সিন্ডিকেট চলি আছে এওঁলোকৰ ভবাটো ভুল নাই কাৰণ তেওঁলোকৰ নিজে সিন্ডিকেট চলাইছে তেওঁলোক একোজন সিন্ডিকেটৰ নায়ক আছে গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি মানে তেনেকুৱা মই নাভাবোঁ বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে ভাৰতীয় জনতা পাৰ্টিৰ পৰা সংস্কাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিটো কাৰ্য পদ্ধতি ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই তেওঁৰ কথাক হয়তো আজি অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে दाउ खौनि गाराङा बैसागु बोथोरखौ बरायनानै लाबोदों बगाजुलियाव बैसागुनि दान्दिसे हाबाफारिनि गेजेरजों बगाजुलियाव मोनसे रंजाथाव बुब्लि बैसागु बोथोर होनोब्ला जों रावबो रंजानाय बुब्लियाव मोदोम सिमावग्लुङा जासे थानो हाया सेंग्रा सिख्ला गथ' गथाय बोराय बुरै जों गासैबो रंजानायजोंनो बैसागु बोथोरनि समखौ हगार हरो नंगौ नोंथाङा खौरांखौ मोननानै सोमोनांगोन आरो गोसोआव जोबोरैनो खुसि मोनथारगोन तामुलपुर जिल्लानि सिङाव थानाय दरंगाजुलि बियाबनि MCLA बिजित गोरा नार्जारिया बैसागु बोथोराव हारि माहारि राव धोरोम बासिया जासे मोनसे रंजाथाव बुब्लि लाबोनानै होफैगोन तामुलपुर जिल्लानि सिङाव थानाय गणेशगुरि बगाजुलियाव फैगौ बैसागु दाननि 2 खालार एबा एप्रिल दाननि 16 खालार खालि रायजो राजा नोंथांमोनजों जयै रंजाफागोन बर' हारिनि मुंदांखा गागि मेथाइ खनगिरि आरो मुंदांखा सावथुन मुलुगनि महरगिरि बिथांमोना फारियै बाहागो लागोन बिग्राय ब्रह्म सुलेखा बसुमतारी ओम प्रकाश खेरखातारी बुदां बल्लभ रिया ब्रह्म हेलेना दैमारी सुदेम सना रामसियारी हिमा बसुमतारी सुखबीर खारजी लिंसार बसुमतारी फैला बरगयारी प्रियंका लाहारी फुजी बसुमतारी संगिना ब्रह्म देरहासात नार्जारी रनिमा दैमारी प्रिया उजिर गेमश्री दैमारी मनालिसा हाजवारी बिथांमोना बे हाबाफारियाव फैनानै रंजाफागोन नोंथांमोनजों आरो लोगोसेनो नुनो मोनबावगोन रंजाफानो मोनबावगोन बैसागु हानजानि मोसानाय बे बैसागु मोसानाय हानजायाव 55था बैसागु मोसानाय हानजाया बेवहाय रंजाफैगोन आरो बेवहाय नुनो मोनबावगोन रंजाफानो मोनबावगोन बे हाबाफारियावनो बाहागो लाबावगोन 55था मोसानाय हानजा आरो बे हाबाफारियाव BTCनि MCLA बिजित गोरा नार्जारी बिथाङा गासैखौबो लैहोर लैहोर फैनानै बाहागो लाफैनो थाखाय गुरैयै खावलाय हरदों नोंथाङाबो रंजानो गोसो जायाखैना